কিন্তু কিছুমান ডাইনছৰ আছিল যি উৰিব পাৰিছিল সেইবোৰ সুনামি ভূমিকম্প তাপ আদিৰ পৰাটো বাচি গৈছিল কিন্তু অন্তৰীক্ষলৈ যোৱা সেই লাখ লাখ মেট্ৰিক টন ধাতু পুনৰ 40 মিনিট পিছত জুইৰ টুকুৰা হৈ পৃথিৱীলৈ গতি কৰিছিল অৰ্থাৎ জুইৰ বৰষুণ হ'লে যেনেকুৱা পৰিৱেশ হ'ব ঠিক তেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ গৈছিল আৰু সেইবোৰ ডাইনছৰবিলাকৰ ওপৰত পৰাৰ লগে লগে সেই ডাইনছৰবিলাকৰ অৰ্থাৎ উৰিব পৰা ডাইনছৰবিলাকৰ মৃত্যু হৈ গৈছিল আৰু তাৰ পিছত ধূলিৰ এটা বহুত ডাঙৰ ধুমুহা আহিছিল যিটো বহুত মোটা আছিল যাৰ ফলত বহু বছৰ পৃথিৱীত সূৰ্যৰ ৰশ্মি আহিব পৰা নাছিল সেই ধূলিৰ ধুমুহাটোৱে সূৰ্যৰ ৰশ্মি অৱৰোধ কৰি ৰাখিছিল যাৰ ফলত গছ-গছনি আৰু অন্য জীৱ-জন্তুৰ লগতে সকলোবিলাক ডাইনছৰ নোহোৱা হৈ গৈছিল অৰ্থাৎ মৃত্যু হৈ গৈছিল আৰু এই যিটো ঘটনাটো ঘটিছিল ইয়াৰ ফলত প্ৰায় ৭৫% প্ৰজাতি পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছিল ইমানে ভয়ানক পৰিৱেশ হৈ গৈছিল আৰু এনেদৰেই এই পৃথিৱীখনৰ পৰা কৰোৰ কৰোৰ বছৰ পৃথিৱীত ৰাজত্ব কৰা ডাইনছৰবোৰ পৃথিৱীৰ পৰা